হেল্ল' ফ্ৰেণ্ডছ, শুভ সন্ধিয়া। এয়া ভিডিঅ'টো পিছে আগবেলাৰে হয় দেই আজি। এয়া আহোন মানুহ বহি আছে ধুনীয়া। আৰু এইফালে আমাৰ মাৰ কথাটোতো আপোনালোকে জানেই। মা ৰাতিপুৱা শুই উঠি গৈ পৰিছিলে, পৰি এতিয়া কঁকালৰ জইনটো পূৰা লৰিলে বোলে। সেইবাবে এতিয়া 1 মাহ পূৰা বেড ৰেষ্টত থাকিব লাগিব। সেইবাবে এতিয়া কালি ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ নিয়া হ'ল। ডিব্ৰুগড়ত ৰিপৰ্টবিলাক চাই ক'লে যে ডিব্ৰুগড়ত এনেই বিচনাত পৰি থকাত থাকি আপোনালোকে ঘৰতে লৈ যাওক, ঘৰতে আৰামত থাকিব পাৰিব। ঔষধ পাতি দি পঠিয়ালে আৰু সেইবাবে এতিয়া মা ঘৰতে আছে। আৰু এতিয়া গোটেইবিলাক খুৱাই দিবলগীয়া হৈছে, কাৰণ তেওঁতো একেৰাহে ওপৰলৈ মূৰ কৰি শুই থাকিব লাগিব। সেইবাবে মই খুৱাই আছোঁ। এই খিচিৰি, মায়ে দাঁত নাই যে, সেইকাৰণে বেছিকৈ কোমল বস্তু খাই ভাল পায়। সেইবাবে নিজেও খাব নোৱাৰে যিহেতু খিচিৰিকে বনাবি বুলি ক'লে খিচিৰিকে দি আছোঁ কালি পৰহিৰ পৰা। আৰু সেইবাবে এইফালে কৈছে খাওঁতে বোলে এতিয়া ডিঙিটোতে কিবা লাগি ধৰা নিচিনা লাগিছে সেই বুলি কৈছে। মায়ে বোলো মই চাওঁচোন, হেৰি আকৌ বেল এপাতো মাৰি থাকিবলৈ দিছে যে, সেই পাতৰ কাৰণেও দিগদাৰ হৈছে। আৰু মাক খুৱাই বোৱাই থৈ আহিলোঁ। এইফালে আকৌ আজি ৰ'দটো ইমান ধুনীয়াকৈ দিছে। ধানখিনি এদিন দিয়া হৈ আছিলে, আকৌ ৰাতি হ'লে আকৌ বৰষুণ দিয়েই নহয়। সেইবাবে আজি ৰ'দটো দিয়া দেখি পূৰা ধানখিনি ৰ'দত দি দিছোঁ। ভাত খোৱা চাউল যিহেতু কমি আছে, সেইবাবে এইফালে ধান ৰ'দত দি আছোঁ। লৰাই দিছোঁ ধানখিনি সোনকালে শুকাবৰ কাৰণে। লৰাই আকৌ এইফালে আকৌ গোটেই কাপোৰ ব্লেংকেট 2খন লৈ যোৱা হৈছিলে মেডিকেললৈ। আৰু মেডিকেলৰ পৰা অনাৰ পিছত কাপোৰবোৰ নুধুলে যে ইমান বেয়া লাগে। এইবিলাক মই নিজেই পিন্ধা, মায়ে পিন্ধা সকলো কাপোৰবিলাক ধুই দিছোঁ মেডিকেলৰ পৰা অহা। আৰু কামৰ যেন আজি শেষেই নাই, মুঠতে কাম। বাই বাই আজিলৈ।